এই নদীখন আমাৰ ঘৰৰ ওচৰতে আছে আৰু প্ৰত্যেক বছৰৰ মাৰ্চ এপ্ৰিল মাহৰ ভিতৰতে এই নদীটোত মানে ৰাইজে লগ হৈ কিনে মাছ ধৰে আৰু ইয়াতে ইমান ডাঙৰ ডাঙৰ বৰালি মাছ ৰৌ ভকুৱা সকলোবোৰ পোৱা যায়। ৰাইজে লগ হৈ কিনে ইয়াতে মাছ মাৰে। এতিয়া মাছ মৰা আৰম্ভ হৈছে। এতিয়া মেটেকা গুচাই আছে। মেটেকা গুচোৱাৰ পিছত মানে নেট আছে, সেই নেটটো টানিব। টানাৰ পিছত আৰু মাছবিলাক যিমান মাছ আছে সকলোবোৰ উঠি আহিব। চব কামে বনে লাগি আছে। মই দেখুৱাই আছোঁ আপোনালোকক জুম কৰি কৰি। ইয়াতে 4-7জন মানুহে মাছটো মানে মাছ ধৰিব। এয়া কিন্তু চব মানে কামে বনে লাগি আছে। মেটেকা গুচোৱা, তাৰপিছত বাঁহ দিয়া আছে। দেখিলে বাঁহবিলাক দেখা পাইছে আপোনালোকে। সেইবিলাকো মানে গুচাই কিনে জালটো ধুনীয়াকৈ বান্ধি দিব। ইফালৰ পৰা টানি আনিব। তাৰপিছত যিমান মাছ আছে চব নেটত উঠিব। আৰু আপোনালোক কেনেকৈ মাছ উঠাই আপোনালোকে চাই থাকক। মানে কেনেকুৱা পদ্ধতিৰে মাছ ধৰে আমাৰ গাঁৱলীয়া মানুহে। এটা সুন্দৰ পৰিৱেশত মানে আজি মাছ ধৰা হ'ব। এয়া প্ৰথম এতিয়া আৰম্ভণি হৈছে। নেট প্ৰায় 6জন মানুহ, মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। 6জন মানুহে নেট সেইফালৰ পৰা টানি লৈ আহিব। টানি লৈ অহাৰ পিছত আৰু যিমান মাছ আছে উঠিব আৰু চাই থাকক। মাছবিলাক খেদি লৈ আহি আছে দেই। মই অলপমান শ্বৰ্ট কৰি দিছোঁ। এইখিনি আহি পালেই ইয়াতে যি মাছবিলাক গোটেই থুপুৰি লাগিব আৰু থুপুৰি লগাৰ পিছত চব মাছ ধৰা যাব। ইয়াতে এটা ডাঙৰ মাছ আহিছে বুলি চবেই কৈছে। ডাঙৰ মাছ এটা আহিছে। তেওঁলোকে এটাই কথা আলোচনা কৰিছে যে এটা ডাঙৰ মাছ আহিছে, যাতে চবখন মানে বি কেয়াৰফুল হয়। সেইকাৰণে চবকে সাৱধান কৰিছে যাতে মাছটো ওলাই যাব নোৱাৰে। চব মানে আৰু পূৰা সাজু হৈ আছে। মাছটো যাব দিব নোৱাৰে। ডাঙৰ মাছ। এইটোও কৈ আছে যে জালখন টানিছে। চবকে সাৱধান হ'ব কৈ আছে। মেইন মানুহটো আৰু দেখুৱাই দিছে যে মাছটো ইয়াতে আছে বুলি কৈ আছে। ফাইনেলি মাছটো উঠিছে। এটা নহয় 4-5টামান ডাঙৰ বৰালি মাছ উঠিছে। চবকে এতিয়া গোটেইকেইটা ধৰিব। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। চাই থাকিব। এফালৰ পৰা টানি লৈছে মাছটো। ইফালেও 2টামান আছে আৰু ইয়াতে আছে। মেটেকাখিনি গুচোৱাৰ পিছত মাছটো গোটেই দেখা হ'ব। কিন্তু ইয়াতে সৰু মাছৰ পৰিমাণটো গোটেই কম। যিহেতু বৰালি মাছ থাকিলে সৰু মাছ নাথাকে। ইয়াতে এটা ৰছী লৈ যায়। এই ৰছীডালত মানে গোটেই বৰালি মাছবোৰ আলাই কিনে জীয়াই ৰাখিব। আপোনালোকক দেখুৱাই আছোঁ। এটা ডাঙৰ বৰালি মাছ আছে। এইটো ভালকৈ দেখা পাব ৰ'ব। আপোনালোকে খালি অলপমান ৱেইট কৰক। ধৰি আছে। প্ৰায় 2.5 কিলোমান হ'ব এইটো। এইটো প্ৰায় 3 কিলোমান হ'ব। 3 কিলো বৰালি মাছ। আৰু আছে। চাই থাকিব। এইটো 3 কিলোমান হ'ব, 3.5 কিলোমান হ'ব। তাৰপিছত গোটেই আকৌ মেটেকা গুচাইছে। আৰু এটা পাইছে। এইটো অকণমান সৰু, প্ৰায় 800 গ্ৰামমান হ'ব। 1 কিলোৱে ধৰিব পাৰি। বাছ আৰু আছে। এইটো ডাঙৰেই হয়। এইটো 1 কিলো 1.5 কিলোমান হ'ব। আৰু সৰু মাছ ৰৌ ভোকো পাইছে। হান্দিত ধৰিছে। হান্দি বুলি কয় আমাৰ ফালে। সেইটো মাছ থোৱা ঠাই পাত্ৰটো। আৰু আছে বৰালি মাছ। এইটো সৰু মানে 1/2 কিলো 500 গ্ৰামৰ হ'ব। তাৰপিছত আৰু আছে চাগে। চাই থাকিব আপোনালোকে। আৰু আছে। আৰু এটা পালে। টোটেল 4টা ডাঙৰ বৰালি মাছ। এটাই ডাঙৰ আছে। বাপৰে, গোটেইকেইটাতে মিনিমাম 10 কেজিমান হ'ব। আৰু এইটো হান্দিত এইকেইটা মাছ পাইছে একবাৰ টানোতে। কি আছে এইটো? ৰৌ, বৰালি, কুৰিয়া, ভাঙন ইত্যাদি চব মিক্সিং। ভাল মাছেই হয়। মিক্সিং। এতিয়া নেক্সট টাৰ্ণ।